দিবা আপোনাক মই দিম কিয় কোনো জিন্নাতৰ ভয় পাব তুমি মানাও মই এইবিলাক নিদো এইবিলাক পাৰ মানুহৰ পাব কাৰণ আল্লাহ ৰাব্বুল আলামিন কোনছবে মই জানো মই ইয়াতে টেষ্ট কৰিব পাৰিম মই নকৰো এতিয়া মই আহিছো বেলেগ প্ৰফেছন নাযাওঁ হেল্ল' ভিউৱাৰ্ছ আপোনালোকে এই কিশোৰ যুৱকজনক দেখিছে এওঁ এজন বণ্ড কিশোৰ বাবা এই বণ্ড কিশোৰ বাবাজনৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সুস্থ কৰি তোলাৰ বাবে কৰিছে ভণ্ডামি অন্ধবিশ্বাসৰ কৰাল গ্ৰাহত পৰিছে জুৰিয়াৰ গৰৈমাৰী গাঁৱৰ ৰাইজ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগতো সময়ে সময়ে এইখন অসমতে আবিৰ্ভাৱ হৈছে কিছুমান অদ্ভুত ঘটনা তথা পৰিঘটনাৰ কাহিনী বহু সময়ত জৰা ফুকাৰ নামত সহজ সৰল মানুহক অন্ধবিশ্বাসৰ কৰাল গ্ৰাহত ঠেলি দিছে এচাম নামদাৰী কিশোৰ বণ্ড বাবাৰ বণ্ডামীয়ে সমাজ ব্যৱস্থাক সম্পূৰ্ণৰূপে প্ৰভাৱিত কৰিছে এনে এক ঘটনা পোহৰলৈ আহিছে নগাঁও জিলাৰ জুৰিয়াৰ সমীপৰ ঘৰিয়া কাৱৈমাৰী গাঁৱত জৰা ফুকাৰ মাধ্যমেৰে বেমাৰ আজাৰ নিৰাময় কৰাৰ ক্ষমতা থকা বুলি বিশ্বাসত লৈ এইজন কিশোৰৰ ওচৰত নিতৌ আহিছে পুৰুষ মহিলা এই বণ্ড কিশোৰজনৰ ঘৰত ভিৰ কৰিছে বিভিন্ন ঠাইৰ পৰা অহা পুৰুষ মহিলা অশিক্ষিত আৰু দৰিদ্ৰ মানুহৰ ভিৰৰ সংখ্যাই হৈছে অধিক এই কিশোৰজনে অন্ধবিশ্বাসৰ কৰাল গ্ৰাহত আবদ্ধ কৰি এইসকল লোকক এই কিশোৰজনে জৰা ফুকা কৰিছে এতিয়া প্ৰশ্ন হৈছে আজিৰ বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ দিনতো এনেধৰণৰ বণ্ড কিশোৰ বাবাৰ কিমান দূৰ গ্ৰহণযোগ্যতা আছে এই ক্ষেত্ৰত কিয় নীৰৱ ভূমিকা গ্ৰহণ কৰিছে আৰক্ষী প্ৰশাসনে আজি আপোনালোকক দেখুৱাইছোঁ সমগ্ৰ দৃশ্য এই দৰিদ্ৰ মানুহখিনি আৰু এই অশিক্ষিত মানুহখিনি বিভিন্ন ৰোগ নিৰাময়ৰ বাবে আজি এই বণ্ড কিশোৰ বাবাৰ ঘৰলৈ দাপনি মেলিছে পুৱাৰ ভাগৰে পৰাই এই বণ্ড কিশোৰ বাবাৰ ঘৰত ভিৰ কৰিছে সমাজৰ অতিশয় আওহতীয়া ঠাইৰ বিভিন্ন লোকসকলে ভিউৱাৰ্ছসকল আপোনালোকে দেখিছে এই বণ্ড কিশোৰজনে কিদৰে জৰা ফুকা কৰিছে মহিলাসকলক জৰা ফুকা কৰিছে মহিলাসকলক বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা আৰোগ্য কৰি তোলাৰ বাবে জৰা ফুকা কৰিছে এইদৰে ভণ্ডামি কৰি সংখ্যালঘু অধ্যুষিত অঞ্চলটোত আজি এক ধৰণৰ অপপ্ৰচাৰ চলিছে যে এই বণ্ড কিশোৰ বাবাজনৰ ওচৰলৈ গ'লেই বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্ত হ'ব পাৰি আমি এই কিশোৰজনৰ সম্পূৰ্ণ ফটো বা তেওঁৰ মুখৰ আকৃতি আমি দেখুৱাব পৰা নাই কাৰণ তেওঁ এজন কিশোৰ সেয়েহে কিছুমান আইনগত বাধা নিষেধ আছে তেওঁৰ সম্পূৰ্ণ ভিজুৱেল দেখুৱাৰ ক্ষেত্ৰত সেইকাৰণে তেওঁৰ মুখমণ্ডল আমি ব্লাৰ কৰি দিছোঁ যাতে এই কিশোৰজনক চিনাক্ত কৰিব নোৱাৰি এইকাৰণে আমি এই ব্লাৰ কৰি দিছোঁ আৰু আমি দৰ্শকসকলক জনাইছোঁ যে নগাঁও জিলাৰ অতিশয় আওহতীয়া ঠাইৰ পৰা মহিলাৰ আৰু অশিক্ষিত লোকৰ পুৱাৰ পৰা ঢাপলি মেলিছে কোন জামুগুৰি আইলটাগনি জামুগুৰি অঁ এনে ইয়াত কিয় আহিছিলে আৰু আগতে আহিছিলে নে আজি প্ৰথম কেনেকুৱা তেওঁ কি শুনিছে আপুনি কি শুনি আহিছে ভাল হৈছে বুলি শুনিছে কি বেমাৰ দেখুৱাব আহিছে আপোনাৰ ঘৰৰ মানুহ লৈ আহিছে আপোনাৰ নামটো আমাৰ নাম কি ইয়াত ভাল হয় বুলি শুনি আছে নেকি ভাল হয় বুলি শুনিছোঁ কেনেকুৱা কি কেনেধৰণৰ চিকিৎসা কৰে আমি এতিয়া আহিছোঁ আহি পেলাই পাইছোঁ কিবা পইচা চইচা লাগে বুলি গম পায় নেকি না পইচা নালাগে লাগে বুলি কোৱা নাই একো কোৱা নাই